এইখিনি কল পচলাখিনি মই ধুনীয়াকৈ কাটি খুন্দনিত খুন্দি ধুনীয়াকৈ ভাজি আছোঁ। অকণমান তেল দিছোঁ, বেছি তেল দিয়া নাই। ধুনীয়াকৈ ভাজি অকণমান তেল দিলে ইয়াৰ ৰংটো ভাল হয়, ক'লা হৈ নাযায়। এনে সাধাৰণতে অকল খাৰ দিলে ডাইৰেক্ট এটা ক'লা হৈ থাকে। ল'ৰা ছোৱালীবিলাকে খাব নোখোজে ক'লা হৈ থাকিলে। এনেকৈ ভাজি ইয়াতে খাৰ, নিমখ, অকণমান হালধি, আদা এনেকৈ দি ধুনীয়াকৈ ভাজিম। এনেকৈ চাওক, মই মাছ ভাজি লৈছোঁ ধুনীয়াকৈ। মোৰ কেৰাহীত মাছ ভাজি আছোঁ, ধুনীয়াকৈ ভাজি লৈছোঁ। ইয়াতে নিমখ হালধি দি দিলোঁ, লগতে অকণমান চৌদা খাৰো দি দিছোঁ। ঢাকনি মাৰি এইটো সিজিবলৈ দিব লাগিব। অকণমান তেলেৰে ভাজি ল'লে ৰংটো ক'লা হৈ নাযায় কাৰণে। দেখিছেনে? এই গৰমত কল পচলাৰ খাৰ খালে দেহাটো ঠাণ্ডাও হৈ থাকে, পেটটোও ঠাণ্ডা হয়। লগতে এনেকৈ মাছখিনি দিছোঁ, বেছি ভাঙি নিদিওঁ, ভাঙি দিলে খাব ভাল নালাগে। ফ্ৰাইড এইবিলাক থাকে কাৰণে গোটেই খাৰখিনিয়ে ফ্ৰাইড হৈ যায়। এনেকৈ ইয়াৰ পৰা পানী ওলাব, মই এতিয়া ঢাকনি এখন মাৰি থৈ দিম। তাৰপিছত যেতিয়া পানী ধুনীয়াকৈ সিজি যাব, কমি যাব পানীখিনি, তাৰপিছত অকণমান লৰাই মই অকণমান আদা দি নমাই থৈ দিম।